Hey guys, স্বাগতম জনাইছো মিডল ক্লাস ডায়েৰীৰ নতুন এটা পৃষ্ঠালৈ। আজি মই আপোনালোকক কৈ আছো যে আপুনি যদি কেতিয়াবা ভুলবশতঃ বেলেগৰ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰি দিয়ে বা ট্ৰান্সফাৰ কৰোঁতে যদি এটা নাম্বাৰ বা দুটা নাম্বাৰ ভুল হৈ যদি বেলেগৰ একাউণ্টত পইচাটো ট্ৰান্সফাৰ হৈ যায় তেতিয়া আপুনি কি কৰিব, কেনেকৈ পইচাটো পাব? তো আপোনালোকক জনাই দিওঁ যে যোৱাকালি মোৰ লগত এটা ঘটনা হৈ গৈছে। ঘটনাটো এনেকুৱা যে যোৱাকালি বেংক অফ বৰোদাৰ এটা একাউণ্টৰ পৰা চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ একাউণ্ট এটালৈ মই ট্ৰান্সফাৰ কৰিছিলোঁ NEFT। প্ৰব্লেমটো হ'ল কি, এটা একাউণ্ট নাম্বাৰ মানে এটা সংখ্যা মোৰ ভুল হ'ল, 6ৰ ঠাইত মই 7 টাইপ কৰি পালোঁ, যাৰ কাৰণে মোৰ একাউণ্টৰ মানে যিখিনি পইচা ট্ৰান্সফাৰ কৰিছিলোঁ গোটেইখিনি পইচা বেলেগৰ একাউণ্টত সোমাই গৈছে। তো এতিয়া মই কি কৰিম? তো এতিয়া মই গৈ আছোঁ ব্ৰাঞ্চলৈ, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চলৈও যাম, প্লাছ বেংক অফ বৰোদাৰ ব্ৰাঞ্চলৈও যাম। যে তেওঁলোকে কি কয়, ব্ৰাঞ্চৰ মেনেজাৰে কি কয় যে এইটো পইচাটো মই আকৌ ৰিটাৰ্ণ পাম নে নাই, বা যদি পাওঁ কেনেকৈ কি ধৰণে কি প্ৰচেছত গ'লে পাম সেইখিনি জানিবৰ কাৰণে গৈ আছোঁ। তো যদি আপোনাৰো এনেকুৱা প্ৰব্লেম পাইছে বা এনেকুৱা প্ৰব্লেম বৰ্তমান ফেচ কৰি আছে তেনেহ'লে ভিডিঅ'টি চাওক। তো গাইজ এতিয়া আহি পাই গৈছোঁ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া 6 মাইল ব্ৰাঞ্চ। খোজকাঢ়ি যাই আছোঁ। এতিয়া চেণ্ট্ৰেল বেংকত এবাৰ যাওঁ, গৈ কিনে মেনেজাৰ কৰি কি কয় চাওঁ। গাইজ দুখৰ খবৰ নে সুখৰ খবৰ নাজানো, কিন্তু এটা কথা হৈছে, কথাটো এনেকুৱা যে যিটো নাম্বাৰত একাউণ্ট নাম্বাৰ মানে যোৱাকালি টাইপ কৰিছিলোঁ সেইটো একাউণ্ট নাম্বাৰৰ কোনো একাউণ্ট হোল্ডাৰেই নাই, মানে কোনো একাউণ্টেই নাই। তো ব্ৰাঞ্চ মেনেজাৰে এইটোৱে কৈছে যে মানে 48 ঘণ্টাৰ ভিতৰত পইচাটো আকৌ ৰিটাৰ্ণ হৈ যাব, সেইটো পইচা ক'তো যাব নোৱাৰে। তো এতিয়া হ'লেও বাৰু এবাৰ বেংক অফ বৰোদাটো গৈ চাওঁ তাতে কি কয়। জাল সপোন পাৰতে ৰাখো বহুৰাজত অভিমানী কিনো ত্ৰিখাৰে বান্ধেহিয়ে জাক হাৰি। তো গাইজ ফাইনেলি মই আহি পাইছোঁ বেংক অফ বৰোদা। বেংক অফ বৰোদাৰ হৈছে এইটো ব্ৰাঞ্চ, মানে 6 মাইল ব্ৰাঞ্চ। তো বেংক অফ বৰোদাৰ ব্ৰাঞ্চত বৰ্তমান কি হয় বা ব্ৰাঞ্চ মেনেজাৰে কি কয় সেইটো আমি বৰ্তমান চাওঁ। গাইজ মই বেংক অফ বৰোদাত সুধিলোঁ যে বৰ্তমান ছাৰ এইটো এনেকুৱা প্ৰব্লেম হৈছে, তো কি হ'ব? তো একচুৱেলি ব্ৰাঞ্চ মেনেজাৰৰ লগত কথা পতা নাই, বেংক অফ বৰোদাৰ একাউণ্ট খোলোতে যিজন মানুহৰ লগত চিনাকি হৈছিলোঁ, যিজনে একাউণ্টটো খুলি দিছিলে, সেই মানুহজনক মই ক'লোঁ যে ছাৰ এনেকুৱা হৈছে, তো কি হ'ব? তাৰপিছত ছাৰে কৈছে যে এইটো যিটো তোমাৰ ট্ৰেঞ্জেকশ্যন হৈছে এইটো টাইম আউট হৈছে, এইটো টেকনিকেলি প্ৰব্লেমৰ কাৰণে টাইম আউট হৈ যায়, আৰু এইটো পইচা 48 ঘণ্টাৰ ভিতৰত মানে ৰিটাৰ্ণ হৈ যায়, যিটো একাউণ্টৰ পৰা ট্ৰান্সফাৰ হৈছিলে, মানে যিটো একাউণ্টৰ পৰা ডেবিট হৈছিলে আকৌ ৰিটাৰ্ণ হৈ যায়। এইটো কথা দুটা বেংকে কৈছে, তো কনফাৰ্ম হৈ গৈছোঁ, আৰু এইটো কোনো ধৰণৰ প্ৰব্লেম নাই, বৰ্তমান পইচাটো ৰিটাৰ্ণ মই পাই যাম। তো এতিয়া যিয়ে নহওক মই ৰুমলৈকে যাওঁ, এবাৰ ৰুমলৈকে যাই পাছবুক থৈ আহি মোৰ আকৌ ডিউটিও আছে, মই ডিউটি যাব লাগিব এতিয়া। তো ভাল লাগিলে কথাখিনি শ্বেয়াৰ কৰি আপোনালোকৰ লগত, লগতে ব্ৰাঞ্চ মেনেজাৰ নহয়, বেংক অফ বৰোদাৰ মানে যিটো মই মানে ৰেছপন্স পালোঁ, সেই ৰেছপন্সটো বহুতেই ভাল লাগিলে। এনেকুৱাকৈ আৰু মই আজি মানে ছাৰক ৰাতিপুৱাই ফোন কৰিছিলোঁ, ফোন কৰাৰ পিছত ছাৰে মানে মোৰ নাম্বাৰটো ছেভ কৰি ৰাখিছে নে কি কৰি ৰাখিছে মই গম নাপাওঁ, মোক পিছত আকৌ
কল বেক কৰিছে কল বেক কৰি কিনে কৈছে যে পলাশ কি হৈছিলে কোৱা গোটেইখিনি আল্টিমেট চিনি পাই যায় মানুহজন মনতহে ৰাখে নে কি গম নাপাওঁ মানুহজনে চব বকাই চিনি পায় তো গাইজ ভিডিঅ'টো ইমানলৈকে আছিলে আজি আপোনালোকক কৈ দিলোঁ যে যদি কেতিয়াবা ভুলবশতঃ হৈ যায় আপুনি এবাৰ ব্ৰাঞ্চত যাব ব্ৰাঞ্চৰ মানুহে যথেষ্টখিনি সহায় কৰিব আপোনাক ক'ত কেনেকুৱা কি কৰিব লাগে তো যদি কেতিয়াবা এনেকুৱা হয় আপুনি কেতিয়াও পইচাটো মোৰ গ'ল বুলি নাভাবি ব্ৰাঞ্চত যাব ব্ৰাঞ্চত আপোনালোকে চলিউশ্যন এটা পাই যাব